নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনত শেৱালীৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীনো কোন, তেখেতৰ প্ৰকৃত ঘৰ ক'ত, তেখেতৰ প্ৰকৃত নাম কি, তেখেত বৰ্তমান কাৰ লগত ৰিলেশ্যনশ্বিপত আছে, এই সকলোবোৰ আপোনালোকৰো হয়তো জানিবলৈ মন যায়। যদিহে আপোনালোকে জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু শেৱালীৰ অভিনয় চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, শেৱালীৰ প্ৰকৃত নাম হৈছে ৰাজশ্ৰী দাস আৰু তেখেতৰ ঘৰ হৈছে গুৱাহাটীত আৰু তেখেতৰ ঘৰত মাতা নাম হৈছে মাইনা আৰু ৰাজশ্ৰীয়ে জন্ম লাভ কৰিছিল 1998ৰ 20 জানুৱাৰী তাৰিখে। বন্ধু-বান্ধৱীসকল, শেৱালীয়ে ধাৰাবাহিকত অভিনয় কৰাৰ উপৰিও বহুকেইটা মিউজিক ভিডিঅ'ত তেখেতে অভিনয় কৰিছে আৰু তেখেতে প্ৰথম অভিনয় কৰা ধাৰাবাহিকখনৰ নাম হৈছে পৰিণীতা আৰু তেখেতে বৰ্তমান সূৰুযমুখী ধাৰাবাহিকখনত অভিনয় কৰি আছে। আপোনালোকে বাৰু শেৱালীৰ অভিনয় চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।